নমস্কাৰ বন্ধুসকল, মই প্ৰণৱে মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড মৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকক হৰুৱাই ৰখাটোৱে আছে মোৰ চেনেলৰ প্ৰধান উদ্দেশ্য। তেতিয়াহ'লে আহকচোন অকণো পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মই দিয়া কৌতুকসমূহ সদায় আপোনালোকৰ ওচৰলৈ গৈ পায়। আজিৰ প্ৰথম কৌতুকটোৰ নাম হৈছে চিত্ৰাংকন প্ৰতিযোগিতা। চিত্ৰাংকন পৰীক্ষাত সকলোৱে নিজৰ ইচ্ছামতে ছবি আঁকি আছিল। মাথো নগেনেহে একো নেনাকি বগা কাগজখন জমা দিলে। শিক্ষক: এয়া কি, তুমি একো অঁকা নাই যে, কিয়? নগেন: ছাৰ, মোৰ বিষয়টো আছিল ছাগলী আৰু ঘাঁহ। ছাগলীয়ে আটাইবোৰ ঘাঁহ খাই পেলালে। শিক্ষক: ঘাঁহবোৰ বাৰু ছাগলীয়ে খালে, ছাগলীটো অঁকা নাই যে? নগেন: পেট ভৰাই ঘাঁহ খোৱাৰ পিছত জানো ছাগলীটো ৰখি থাকিব? অন্য ঠাইলৈ গুচি গ'ল। আজিৰ দ্বিতীয় কৌতুকটোৰ নাম হৈছে তুমি মূৰ্খ নেকিহে। আমাৰ ঘৰৰ কাষৰ যে বৰদা, তেওঁ সকলো সময়তে ঘৈণীয়েকৰ সকলো কামতে দোষ খুচৰি থাকে। যদি ঘৈণীয়েকে ভাতৰ লগত কণী বইল কৰি দিয়ে তেতিয়া কয় কণীটো ফ্ৰাই কৰিব লাগিছিল বুলি, আৰু যদি কণীটো ফ্ৰাই কৰি দিয়ে তেতিয়া কয় কণীটো বইল কৰি দিব লাগিছিল বুলি। এদিন ঘৈণীয়েকে দুয়োটা কৰি দিলে, এটা কণী ফ্ৰাই, আনটো বইল। বৰদাই বহু সময় কণী দুটা চাই থাকি ক'লে, হেৰা, তুমি মূৰ্খ নেকিহে? মূৰত গোবৰ লৈ আছা নেকি? যিটো কণী বইল কৰিব লাগিছিল সিটো ফ্ৰাই কৰি দিলা, আৰু যিটো কণী ফ্ৰাই কৰিব লাগিছিল সেইটো বইল কৰি দিলা। ধুৰ! বন্ধুসকল, আজিৰ শেষৰ কৌতুকটোৰ নাম হৈছে এইমাত্ৰ। এখন ৰেলৰ এটা ডবাত গৈ থকা তিনিগৰাকী মহিলাৰ কথোপকথন। প্ৰথম মহিলা: মোৰ বয়স বেছি হোৱা নাই, 12 বছৰ পাৰ হৈছেহে জাষ্ট, 13 বছৰত সোমাইছেহে। দ্বিতীয় মহিলা: মোৰ আপোনাতকৈও কম, 11 বছৰ পাৰ হৈছেহে। তৃতীয় মহিলা: মোৰ তেতিয়াহ'লে বয়স হোৱাই নাই বুলি ক'ব পাৰি, এইবাৰহে 10 বছৰত ভৰি দিলোঁ। ওপৰত শুই আছিল এগৰাকী বৃদ্ধ। মহিলাকেইগৰাকীৰ তাণ্ডৱ থাকিব নোৱাৰি বুঢ়াই ওপৰৰ পৰা জাপ মাৰি মহিলাকেইগৰাকীৰ মাজত পৰিল। মহিলাকেইগৰাকীয়ে চিঞৰ বাখৰ কৰাত বুঢ়াই লাহেকৈ মাত লগালে, আইসকল, ভয় কৰিব নালাগে, মই এইমাত্ৰ জন্ম হৈছোঁ।